বঢ়িয়া আগত ওলাই দি মাৰ হে আজি আহিছো 20 টকা খৰচা কৰি 20 টকা খৰচা কৰি 20 টকাটো ডাঙৰ কথা নহয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। এই মাথাটা কিয় দেখা নাই দা হাই মানে আজি নলাম বুলি ভাবছিলো, পাছত অলপ দিলে মানে কথাটো হ'ল আমাৰ ওচৰতে বাগডবা বুলি কয়, তাতে এখন ফুটবল খেল আছে, মহিলা ফুটবল, মানে এনে আৰু প্ৰদৰ্শনীমূলক, কোনো প্ৰতিযোগিতা নহয়। তাকে চাই আহো বুলি ভাবছো আৰু আপোনালোকক কিছু দেখাম আৰু ভিডিঅ'টো এণ্ডলৈকে চাই থাকিব নে কি কয়। এতিয়া ফাইনেলি ডাইৰেক্ট আমি তাতে দেখাই আছো, বলক গাইছ। ফাইনেলি গাইছ আহি পালো হাইলাকান্দি আৰু গোৱালপাৰা। অ কি সদায় থাকবো নেকি? হাই আগত টিকেট ল'ব লাগিব, মানে টিকেট নললে নহ'ব না, সোমাব লাগিব না। টিকেট কাটাৰ কাৰণে পইচা কেইটকা? বহি চাবি না? বহি নাচাম, সেয়া দি চাম। লচোন টিকেটটা বহি চালি কেইটকা? আৰু দিয়া দি চালি 350 টকা দিম না, 350 টকা হ'ব। হ'ব দে আৰু বেছি কথা বেছি আমি মানে এতিয়া ফিল্ডত প্ৰৱেশ কৰিলো। প্লেয়াৰ আহিছে, প্লেয়াৰগিলা আপোনালোক দেখাই আছো। এতিয়া সদম দাসৰ লগত চান কহেবা গেল। ফিল্ডখন আপোনালোক লাগিব চাওকচোন, কি ধুনীয়া ফিল্ড, ইমান ধুনীয়া, বহুত ধুনীয়া। হাই আগৰ প্লেয়াৰগিলা আছে, মই অলপ জুম কৰি দিছোঁ, এইবোৰ প্লেয়াৰগিলা। গাইজ ফিল্ডখন মানে অলপমান ভিতৰত, বাগডবাৰ পৰা অলপ ভিতৰত, স্কুলৰ ফিল্ড, বাগডবা হাইস্কুলৰ ফিল্ড। গাইজ মানে আমি তাতে পুৰা এতিয়া বহি গেলো, জাগা আছে মানে গাইজ। আপোনালোকৰ মঞ্চ মানে খেলপথাৰত হাইলাকান্দি আৰু গোৱালপাৰা। গোৱালপাৰা মানে আমাৰ ডিষ্ট্ৰিক্টে, এনে আমি গোৱালপাৰাকে চাপৰ্ট কৰিম, তই কাক চাপৰ্ট কৰিবি? গোৱালপাৰা। হাইলাকান্দিক চাপৰ্ট কৰিবি না? গোৱালপাৰা মানে দাদাসকলে বা ক'ত ঘৰ আপোনাৰ? মই গোৱালপাৰা ঘৰ, ইয়াতে ঘৰ। ইয়াতে। কাক চাপৰ্ট কৰিব বুলি ভাবে? তো গোৱালপাৰাকে চাপৰ্ট কৰিব, গোৱালপাৰা চাপৰ্ট কৰিব লাগিব। আচ্ছা এনে হেৰি গোৱালপাৰাৰ খেলা ভাল হ'ব বুলি? ভালেই খেলা, আগতে চাইছো তাৰমানে। আচ্ছা আমাৰ বিকালী ক্ৰীড়া সন্থাত খেলাখন চালো, এতিয়া বাগডবাৰ আহিছে, ইয়াতো চাম। ভালকে পৰিচালনা হ'ব বুলি আশা থাকিল। খবৰ আৰু আপুনি কাক চাপৰ্ট কৰিব? গোৱালপাৰাকে চাপৰ্ট কৰিব। ভাল লাগিল, এনে আগতো চাইছো, ভালে লাগিছে। আৰু আজিও আহিছো 20 টকা খৰচা কৰি 20 টকা খৰচা কৰি 20 টকাটো ডাঙৰ কথা নহয়, কিন্তু ভাল খেল চাব পালে ভাল লাগে। আচ্ছা ধন্যবাদ। গাইছ এইখিনিতে মানে মই এটা কথা কম হা, আপোনালোকে এই পানীৰ যে বটলগিলা খাই হা, বটলগিলাটো ডাইৰেক্ট আপোনালোকে ফেলে দিব, মানে এই সপাটা এনেকে থৈ দিব আৰু মছলা মাৰি দি এনেকে নেক্সট টাইম আৰু ইউজ কৰিব নোৱাৰে, নহ'লে তাতে আৰু বাৰ ইউজ কৰি থাকিব পাৰে। আপোনালোকে সেইটো বুদ্ধি খাটাব। ভাল বস্তু শিকালি মানে নালা নৰ্দমাৰ মালিক আহিছে, নালা নৰ্দমাৰ মালিক, এইজন নালা নৰ্দমাৰ মালিকজন আহিলো অলপ খেল চাম বুলি আহিলো। আজি হোটেল অফ কৰি দিছে, হোটেল বন্ধ, আজি হোটেল পুষ্পা বন্ধ। পুষ্পা নহয়, নালা নৰ্দমা। বহুত ধুনীয়া পৰিৱেশ। আৰম্ভ হ'ব আৰু এইয়া প্লেয়াৰ গিলা পুৰা ৰেডি হৈ আছে, ব্যায়াম চ্যায়াম কৰি আছে, ইফালে এইগিলাখান কৰি আছে, ইফালে এইয়া লগৰ গিলা আছে। এটা ৰাজু, এটা জিতু, একবাৰ হাই দি এটা দিও আছে, কিবা এটা কৈ দি চলি আছে বৰ্তমান। ইফালে হাইলাকান্দি, ইফালে গোৱালপাৰা, মাজত মেঘ, ইফালে লুডু, ইফালে কাইটো। এই মানে হাইলাকান্দি হাইলাকান্দি গোৱালপাৰা মানুহে হাইলাকান্দি নাই, গোৱালপাৰাত ভাল দেখা কাইটো। গোৱালপাৰা কাই গোৱালপাৰা গাইছ খেল আৰম্ভ হ'বই আৰু হয়তো নেশ্যনেল এন্থেম গাব ইহঁতে। এটা কি হালধীয়া নে কি কমলা ৰং না? কমলাটো হাইলাকান্দি আৰু সিফালতটা কি ৰং? চাই কালাৰ কয় ওইটা না, চাই কালাৰ। গোৱালপাৰা, এইটো চাইড গোৱালপাৰা, এইটো চাইড হাইলাকান্দি।
এইলা ৰেফাৰী বাবু আৰম্ভ আৰম্ভ এই গলপাৰা বল পাইছে বঢ়িয়া বঢ়িয়া আগত দে বঢ়িয়া দি গল 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 নগল দৌৰ 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 বঢ়িয়া আগত ওলাই দি মাৰ হে বঢ়িয়া দৌৰ অহো মাৰ এই মাইল লাগে মাজে মাজে মাৰ 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 বঢ়িয়া মাৰ মাৰ বঢ়িয়া 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 একো নাই আচ্ছা বঢ়িয়া বঢ়িয়া গাইজ পুৰা জবদাৰ খেলা হৈ আছে মজা ऐसा खेले चाहिए হাইলাকান গ'ল খাল গাইছ মজা বাছ দিছে মানুহবিলাক কিবা নহয় হল হাইলাকান্দিৰ পাৰ্টিৰ এটা মানে ভৰি অলপমান মানে কিবা হৈছে ফ্ৰেকচাৰ হৈছে এতিয়া পাৰেনৰে খেলব তাকে চেষ্টা কৰি আছে গাইছ হাফ টাইম হ'ল এতিয়া প্ৰথম হাফত গোৱালপাৰা 1 গ'ল দিবলৈ সক্ষম হৈছে হাইলাকান্দি কোনো গ'ল দিয়া নাই এই ছেকেণ্ড হাফ খেলা আৰম্ভ ষ্টাৰ্ট ছোৱালী মানুহৰ খেল কিমান আৰু আমাৰ ইয়াত গ'ল হয় আৰু ইমান এটা ভালো হোৱা নাই খেলখন বেয়া হোৱা নাই মিডিয়াম 6 নম্বৰ মাৰ 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 6 নম্বৰক মাৰবা দি মজা টেনখন আগত দিলে হৈ গ'ল লাগাই দিলে হচ্ছে আর কাক দেই ক'ত লৈ গ'ল চাউলটা নিয়ে মতাই বাগি দিব কিবা হৈছে পইছে ও ইবারে হাততে ছুটছে হাতত
বিচি কিন্তু কাটে ভালে কিন্তু ওইয়া ই কিন্তু রাখা রাখে মারবা লাগে কমে আৰু বল বল 3-0 আৰু এখন গ'ল খাল 1 hour later. এতিয়া মানে খেলা শেষ হ'ল এতিয়া আমি ঘৰত যাব লৈছে ৰাজু লগ পালো ৰাজু আছে এতিয়া আৰু যাম আৰু খেলা ইমান গোৱালপাৰা জিতিলে গোৱালপাৰা 3 গ'ল দিছে হাইলাকান্দিক কাম নাই কাম নাই নহয় খেলাই যায় ভালে আৰু কি কৰিব কালিও বোলে হাৰছে কালিও 4 খেল খাইছে আজি 3 খেল খাইছে খেলা হাৰ জিত আছে কাই হাৰছে খুব দৰৰে দে গাইছ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ খেলাখন আপোনালোকেও চাব আমিও চালো কিবা কবি ভালে লাগিল গোটেই বেয়াও লগা নাই কিন্তু আৰু ছোৱালীৰ খেল এতিয়া ভাল লাগিল ঠিক আছে এৰিছোঁ জয় অসম জয় অসম